আজি আমি ওচৰত থকা এখন বজাৰত বজাৰ কৰিব গৈছিলোঁ আৰু এতিয়া আমি বজাৰ কৰি উভতি আহিছোঁ। 2 তলাৰ ওপৰত আমাৰ ঘৰ। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ইমান বৰষুণ দিছে এতিয়া, পিছে কিনকিনীয়া বৰষুণ আছে, বেছি ডাঙৰকৈ দিয়া নাই, আগতে দিছিলে। এয়া এখেতৰ হাতত বজাৰ মোনা কি আনিছে এতিয়া আপোনালোকক দেখুৱাম দিয়ক। মোৰ হাততো আছে, ময়ো দেখুৱাম। আমি এতিয়া ঘৰলৈ গৈ আছোঁ। চিৰি বগাই উঠিব লাগে। এয়া আহি পালোঁ। এয়া মই বজাৰ কৰি আনিছোঁ 2টা টোপোলা মোৰ হাতত। এটা চাগৈ আপোনালোকক অলপ অলপ দেখাই পাইছে কি আছে, আৰু এটাত কিন্তু ছাছপেন্স, আৰু এটা দেখুৱাম মই অলপ পিছত। চব খুলি খুলি দেখুৱাম কি কি কিনিলোঁ। আহক এতিয়া চব বস্তুবোৰ মই একেলগে ৰাখিছোঁ ইয়াতে। চব টোপোলাতে ভৰোৱা আছে, আৰু এতিয়া মই আপোনালোকক এবিধকে দেখুৱাম কি কি বস্তু আজি বজাৰৰ পৰা কিনি আনিলোঁ। আৰু এতিয়া মই বস্তুখিনি ওলাওঁ দেই, বৰ দাম চব বস্তুৰ। আগতে কি কৰোঁ, আগতে সৰু সৰু বস্তুবোৰ ওলাওঁ বাৰু। এইটো হ'ল জলকীয়া, জ্বলা হ'ব বুলি ক'লে, পিছে কেনেকুৱা হয় বা খালেহে বুজি পাম। আৰু এয়া হ'ল ভাত কেৰেলা। ভাত কেৰেলাৰে কিন্তু বৰ ধুনীয়া ধুনীয়া ৰেচিপি বনাব পাৰি দেই। মই ভাবিছোঁ আৰু এই ভাত কেৰেলাবোৰেৰে সেই ৰেচিপিটো আপোনালোকক বনাই দেখুৱাম বুলি ভাবিছোঁ। সেইকাৰণে আজি আনিলোঁ। আধা কেজিমান আছে ইয়াতে। এইটো এয়া আলুটো আমাৰ এখেতে নাখায়, হ'লে মই আৰু ল'ৰাটোহে খাওঁ আলু, সেইকাৰণে আধা কেজিমান আনিলোঁ। আৰু এই টোপোলাটোত আছে তিয়ঁহ। এয়া চালাড খোৱাৰ কাৰণে আনিছোঁ। আমাৰ মানে ভাতৰ লগত চালাডটো লাগেই, খোৱা হয়। এতিয়া এয়া ঢেকীয়া দুমুঠি আনিছোঁ। বা এমুঠি বৰ দাম দেই, কিমানকৈ পা ল'লে? 20 টকাকৈ লৈছে। দুমুঠি 15 টকাকৈ লৈছে। এমুঠি ল'লে 20 টকা। আৰু এতিয়া মই দুমুঠি আনিছোঁ, 30 টকা লৈছে। আৰু এয়া মোৰ প্ৰিয় পুৰৈ শাক আনিছোঁ। হ'ল ৰঙালাও। ৰঙালাওৰে পিছে পকা ৰঙালাওৰে মিঠাই বনাব পাৰি দেই। মই কেতিয়াবা বনাওঁ, বৰ ধুনীয়া মিঠাই হয়। গাখীৰ আৰু ৰঙালাওৰে বনাব পাৰি। আৰু ৰঙালাওৰ গুটিবোৰ কিন্তু স্বাস্থ্যৰ কাৰণে ভাল। গুটিবোৰো ভাজি খাব পাৰি। মই পিছে ভাজোঁ সদায়। পকাটোতো আৰু টেষ্ট লাগে, ভাল লাগে। ৰঙালাও হ'ল। এতিয়া আমাৰ পাচলিৰ বজাৰ। আৰু আহোঁতে এঠাইত মান ধনিয়া পালোঁ। সেয়া 3 মুঠিমান আনিছোঁ নেকি। এয়া মান ধনিয়া। এইবিলাক আঞ্জাত দিলে আৰু ভাল লাগে নহয় জানো। পাচলিৰ বজাৰ সেইখিনিয়ে, আৰু চাগৈ একো নাই। এয়া ভাল আম পালোঁ, আম অলপ কিনি আনিলোঁ। আমৰ বতৰ এতিয়া, গতিকে আম খাই ভাল লাগে, সেইকাৰণে কিনিলোঁ। আৰু কল কেইটামান কিনিলোঁ। বেছিকৈ কিনিলে আকৌ পকি যায় নহয়, সেইকাৰণে মই এইকেইটা কল কিনিলোঁ। 6টা কিনিছিলোঁ। এটা খালে, এটা মোৰ ল'ৰাটোৱে খালে, খাই ভাল বুলি কৈছে। আৰু এয়া বতৰৰ ফল হেনো খাব লাগে, সেইকাৰণে মই এয়া লেটেকুও কিনিলোঁ। এয়া লেটেকু, এই চাওক, এটা মই খাই চাইছোঁ, ভালে লাগিছে, ইমান টেঙা নহয়। এয়া লেটেকু। এইখিনি হ'ল ফল মূল কিনিলোঁ। আৰু এতিয়া লগতে আৰু বেলেগ বস্তু কিনিছোঁ। বেলেগ বস্তু আৰু কি কিনিলোঁ এতিয়া দেখুৱাই দিম বাৰু। এইটো বস্তু এইটো চাহৰ লগত খাই ভাল লাগে, মৰমৰীয়া। এয়া এই বস্তুটো কোনে ভাল পায় বাৰু কমেণ্ট কৰি জনাবচোন। আমাৰ এখেতে খুব ভাল পায়, মোৰো ভাল লাগে পিছে। আৰু এই এটা কিনিলোঁ,
কৰ্ণ, চুইট কৰ্ণ। এইটো মানে এইটো ৰেডি কৰা আছে। এইটো অলপ মছলা চছলা অলপ গৰম কৰি খাই দিব লাগে। এইটো কিনিছোঁ। আৰু কাজু বাদামৰ এটা পেকেট, এইখিনি কিনিলোঁ। এয়া মোৰ বজাৰ। আৰু এতিয়া আটাইতকৈ শেষত দেখুৱাওঁ, এইটো আমাৰ ভাতৰ লগত খোৱাৰ কাৰণে, ভাতৰ লগত নহ'লে নচলে। এয়া মাছ কিনিলোঁ, একদম জীয়া ৰৌ মাছ। এয়া এইখিনি কিনি আনিছোঁ। আৰু একদম ফ্ৰেছ ৰৌ মাছ কিনিলোঁ। আৰু ৰৌ মাছখিনি কিহেৰে বনাম তাকে এতিয়া ভাবিব লাগিব। আৰু এতিয়া মই ৰাতিৰ সাজ বনাবলৈ সাজু হৈছোঁ। আৰু এতিয়া মই বনাবলৈ যাওঁ। বন্ধু বান্ধৱীসকল, বজাৰ কৰাটো আমাৰ জীৱনৰ এটা দৈনন্দিন কাম নহয় জানো? আৰু সকলোৱে বজাৰলৈ যায়। আৰু বজাৰলৈ গৈ বহুত কথা আছে, বাজেট মিলাব লাগে। চব বস্তুৰে আজি যিটো দাম দেখিছোঁ, কাইলৈ আকৌ সেইটো দাম বাঢ়ি যায়। গতিকে আমি দুদিনমান পিছত বজাৰত গৈ সেইটো মূল্যৰে আমি সেই বস্তুটো আনিব নোৱাৰোঁ, বেছিকৈ মূল্য দিব লাগে। তেতিয়া হয়তো কম বস্তুৰেই বজাৰ সামৰিব লাগে, নহ'লে আৰু মানে নিকিনাকেই থাকিব লাগে। গতিকে বজাৰলৈ যোৱাৰ পিছত বাজেট কৰাটো এটা ডাঙৰ কাম। বাজেট কৰি বজাৰ কৰাটো, আকৌ মনে মিলামতে বজাৰ কৰিবলৈও পাৰিব লাগে। আৰু মই মানে নিজে বজাৰ কৰি ভাল পাওঁ, কিয়নো নিজে বজাৰ কৰিলে কোনটো বস্তুৰ লগত কোনটো মিলাই ৰান্ধিম সেইটো মই এটা মানে ঠিক কৰি লওঁ। আৰু তেনেকৈ কোনটোৰ লগত কি বনালে সোৱাদ হ'ব সেইবিলাক ভাবি চিতি বজাৰ কৰোঁ। আৰু সেইকাৰণে মই নিজেই যাওঁ বজাৰত, ভাল লাগে মোৰ বজাৰ কৰি। আৰু বহুত বেছি বস্তু কিনিলেও আগতে মই কিন্তু আগতে বহুত বেছিকৈ কিনি পেলাওঁ বস্তুবোৰ। তাৰপিছত ফ্ৰিজত থৈ দিওঁ, মনতো নাথাকে, কেতিয়াবা পাহৰি যাওঁ আৰু বেয়া হৈ যায় বস্তুবোৰ, খাব নোৱাৰা হৈ যায়। তেনেকৈ বহুত অপচয় হৈছে। তাৰপিছৰ পৰা মই ঠিক কৰিলোঁ যে মই এনেকৈ বজাৰ নকৰোঁ। মই বজাৰ পূৰা এদিন নাইবা দুদিনৰ একেলগে কৰিম, আৰু ঠিক মানে হিচাপমতে কৰিম। তাৰপিছৰ পৰা আৰু ঠিকেই হ'ল। আৰু বজাৰবোৰ চব তেনেকৈয়ে আনো, যেনেকৈ 2-3 পদ বজাৰ কৰিলোঁ, শেষ হ'ল আকৌ গ'লোঁ। তেতিয়া মানে বস্তুখিনি সতেজ হৈ থাকে, ভাল বস্তু খাব পাৰি। আৰু সেইটোৱে কথা। আৰু স্বাস্থ্যপদো থাকে, গেলি পচি নাযায়, সেইটোৱে কথা। আৰু এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে ক'বচোন বাৰু। হেপিও মোৰ লগত ভিডিঅ' কৰি আছে। হেপি কি হ'ল? এইফালে আহা। আজি তুমি ভাত খোৱা নাই কিয়? বেয়া পাইছা নেকি? খং কৰিছা? হা? ঠিক আছে বন্ধু বান্ধৱীসকল, আজিলৈ আহিছোঁ বাৰু। পুনৰ এটা নতুন ভিডিঅ' বনাই আপোনালোকক লগ পোৱাৰ আশাৰে ধন্যবাদ।